হাই গাইজ নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক পুনৰ স্বাগতম বহুত স্বাগতম জনাইছোঁ। আজি আহিছোঁ এখন নাৰিকল বাগানলৈ য'ত বহুত ভৰপূৰ নাৰিকলেৰে আৰু ভৰপূৰ মানে নাৰিকল গছ আছে য'ত মানে তাত ধৰক নাৰিকলো বহুত আছে। তো এনেকুৱা এখন নাৰিকল বাৰীত আহিছোঁ য'ত নেকি চাই ভাল লাগিব আপোনালোকৰ, মোৰো খুবেই ভাল লাগিছে, খুব ভাল লাগিব আপোনালোকৰ। আৰু তাত মানে ধৰক আপোনাৰ নাৰিকল আজি পাৰিব, বিশেষকৈ নাৰিকল পাৰিব। সেই নাৰিকলখিনি আমি গাঁৱত তামোল বুটলাৰ দৰে আজি নাৰিকল বুটলিম। বহুত হেঁপাহত আহিছোঁ নাৰিকল বুটলিবৰ কাৰণে, কাৰণ নাৰিকল অসমত নাৰিকল পোৱাটো অলপ মুস্কিল, কম আছে আৰু তাৰ ৰেটো বহুত বেছি, কিন্তু ইয়াত বহুত কম ৰেটত পোৱা যায়। তো সেইখিনি মানে সেইটো কাৰণতে মানে ইয়াত ইমানবোৰ নাৰিকল দেখি চাবৰ কাৰণে আহিছোঁ আৰু লগতে মানে অলপ এনেই সহায় কৰিম, নাৰিকলবোৰ বুটলিম তামোল বুটলাৰ দৰে, সেই হেঁপাহতে আহিছোঁ। তো গাইজ আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব, খুব ভাল পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। নিশ্চয় চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি হৈ যায়, কি হ'ব আৰু সেইখিনি দেখাই যাম। আৰু এটা নাৰিকল পুলিৰ বিষয়ে কিছুমান দেখাম আপোনালোকক, চাব। পাৰিলে অলপ ভালদৰে দেখাবলৈ চেষ্টা কৰিম কিমানটো পাৰোঁ। তো এতিয়া নাৰিকল পাৰিব তাত যাম। এই ওখ গছ আছে, বহুত ওখ কেনেকৈ উঠি যায়, কেনেকৈ পাৰিব, তেনেকৈ সেইটো দেখাম। আৰু ইয়াত দেখিছে ইমান চাপৰ পৰা এইটো নাৰিকল লাগিছে, তো সেইখিনি খুব ভাল লাগিছে। এইটো হাতৰ পৰা ঠিকি পাইছোঁ, দেখিছে ইমান ধুনীয়াকৈ নাৰিকল লাগে। তো সেইটো আমাৰ তাত খুবেই কম হয়। তো এইটো কেনেকৈনো ইয়াত ইমান ধুনীয়াকৈ লাগে নাৰিকলটো, কি কাৰণ হ'ব পাৰে ইয়াত, তাৰ বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও চাই থাকিব। আপোনালোকে অলপ হয়তো ঘৰত যদি নাৰিকল লগায় তাৰ বিষয়ে অলপমান গম পাব। তো এইখন হৈছে আমাৰ অসমৰ গামোচা, গতিকেলৈ মই ইয়াত আহিছোঁ হয়, কিন্তু মই অসমৰ ল'ৰা, অসমৰ ডেকা। তো গতিকেলৈ মই জয় আই অসম বুলি ক'ব লাগিব এইখন, গতিকেলৈ আমাৰ সন্মান হয়। তো এইখন নাথাকিলে ক'লে ভাল নালাগে, তো সেইটো কাৰণে এইখন লৈ আছোঁ। আৰু এই গামোচাখন যদি পাগুৰি মাৰিলোঁ আৰু খুবেই ভাল লাগিব। তো বন্ধুসকল সেইটো মাৰি লৈছোঁ আৰু ভাল লাগিব। তো বলক এতিয়া বাকী বাকী যিবোৰ হ'বলগীয়া আছে, এতিয়া যিখিনি কৰিম সেইটো দেখাম, বলক। তো পাগুৰি মাৰি ল'লোঁ। এইটো আমাৰ অসমৰ আৰু লগতে তামিলৰ এইখন লুঙি লগাই লৈছোঁ, পুৰা লুঙি ডান্স কৰিম, দেখাম নিশ্চয় লুঙি ডান্স কৰা কেতিয়াবা ভিডিঅ' এটা। মোৰ খুবেই ডান্স কৰিতো ভাল লাগে, আপুনি গম পায়। তো বিশেষকৈ বলক এইফালে ইমান ধুনীয়াকৈ নাৰিকল লাগিছে, ইমান চাপৰতে দেখক। আমাৰ এইখিনি নাৰিকলখিনি দেখিলে আগত অলপ সৰুকালৰ দিনবোৰলৈ মনত পৰি যায়। যেনেকৈ অষ্টমীত খুব এনজয় কৰোঁ, ঘৰৰ পৰা কেতিয়াবা খেদা খাওঁ, দেউতাই বহুত খেদাই, কেতিয়াবা গম পায় তো এনেকৈ চুৰ কৰিছে বুলি। তো তেনেকৈ এইখিনি এনেকুৱা চাপৰতে যদি নাৰিকল লাগি থাকিলেতো সেইটো ক'বলৈ নাই কেতিয়া কিমান ৰাতিটোৰ ভিতৰতে মানে জন্মাষ্টমী আৰু পূৰা মানিব পৰা যাব, তেনেকুৱা হ'লে গ'লে। তো তেনেকুৱা হয় আমাৰ তাতো বহুত ওখ হয়, এজাই দুজাই থাকে। তো সেইখিনি আমি বহুত কৰিছিলোঁ, তেনেকুৱা এটা মিছাকৈ ক'লে কি হ'ব। তো এইফালে চাব ইমান ধুনীয়া লাগিছে। তো এনেকুৱাকৈ এই নাৰিকল বাৰীখনলৈ যাম এতিয়া। ইমান ধুনীয়া নাৰিকল লাগি আছে তাত, নাৰিকল পাৰিব আজি মানে। তো সেইখিনি বুটলিম আমি, মানে বহুত আমাৰ গাঁৱত তামোল বুটলাৰ দৰে মানে একদম ধৰক পূৰা নাৰিকলখিনি বুটলিম। কেনেকুৱা হয় চাম, এইখন পূৰা ডাঙৰ ধুনীয়াকৈ, ইমান ডাঙৰ নাৰিকল বাৰী নহয়, এইফালৰ পৰা দেখাব নোৱাৰি, বহুত চাব পাৰিব, অলপ।
আহি পাই দেখিছে গাড়ী বাহ এইটো উঠাম এতিয়া আহিব পাৰে Bang ya na, ini bareng. Oke. Boleh. Ya, ya. Narikul. Wah. Nah. Ini lihat. Ya. Ya. Wah. Wow. Ya. Narikol kham aru kham pura pani aji dokorsi kham aru. Ha. Amar gaঁৱৰ etu tamul. Yat narikol ba. Tamul buliye ক'ব লাগিব আৰু ইমানখিনি narikol প্ৰথমবাৰ বুটলি পাইছো ভাল লাগিছে বহুত ইন্টাৰেষ্টিং মজাই লাগিছে আৰু ঘৰত বুটলি থাকো তামোল ইয়াত বুটলিও পাইছো নাৰিকল য'ত দেখিছে বাহ নধৰাই এইটো উঠাই নিম কেনেকৈ এতিয়া বাহ এইটো মজা লাগিব খাই এইটো কাটি মৰি ইয়াৰ পানীটো খাম স্পেচিয়েলি उठाओ पारी नहीं वाह भजन वाली नहीं होगा বন্ধুসকল আপোনালোকে এইটো দেখিছে নাৰিকল পুলি তো নাৰিকল পুলিটোৰ বিষয়ে অলপমান দেখাব বিচাৰিছো কাৰণ আমাৰ অসমতো যদি এনেদৰে ভাল পৰা নাৰিকল হয় সবৰ ঘৰতে ঘৰতে আৰু ভাল লাগিব সবৰ ঘৰতে বহুত মানুহে ৰুইছে বহুত ঘৰে ঘৰে ৰুইছে কিন্তু নাৰিকল পুলিটো ইমান মানে বচাব পৰা নাযায় তো ইয়াৰ নাৰিকল পুলিটো ইমান সহজতে কেনেকৈ বাছে কেনেকৈ হয় আৰু এটা পুলি কিমান ইমান ধুনীয়াকৈ হয় পুৰা ভালদৰে মানে গ্ৰোথ হয় মানে ডাঙৰ ডাঙৰ মানে বহুত বেছিকৈ নাৰিকল লাগে তো হেতু কেনেকৈ লাগে বা কি কাৰণত কেনেকৈ মেহনত কৰি কেনেকৈ পুলিটো মানে পালা হৈছে বা ৰুৱা হৈছে কেনেদৰে মানে তো হেতু মই দেখাইছো অলপ হিমানটো ভালকৈ দেখাব নোৱাৰিম তো গতিকে তথাপি দেখাইছো এইটো নাৰিকল পুলিটো দেখিছে এটা পুলি ইমান ধুনীয়াকৈ উঠি আহিছে তো এই পুলিটোৰ চাব পাৰে তো ইয়াত এটা গাঁত খানি লোৱা হৈছে নলা আমাৰ তাত নলা বুলি ক'ব লাগিব এইটো এটা নলা খানি লোৱা হৈছে কাৰণ কেলে ইয়াৰ পৰা পানীটো মানে ইয়াত দিয়া হয় এটা সাইডে পানীটো দি দিয়ে গুটি ফালে ফালে বৰি আহে পুৰা নাৰিকল পুলি আছে ফালে 4 ৰাউণ্ডটো তো এনেকৈ নাৰিকল পুলিটো ৰুৱা হয় তো এইটো নাৰ্সাৰী টাইপৰ হৈছে আৰু এইটো প্ৰথম ষ্টাৰ্টিং পুলি এনেকৈ ৰুৱা হয় কিছে এইফালে এইখিনি ঘাঁহ হয় গৰু ঘাঁহ ইমান ধুনীয়াকৈ ঘাঁহ পুৰা লগাই থৈছে বহুত বেছি আছে বহুত আছে এইফালৰ পৰা গৈ আপোনাৰ গোটেই বহুত 4 ৰাউণ্ডটোতে আপোনাৰ ঘাঁহ আছে ইমান ধুনীয়া ঘাঁহ লগাই থৈছে গৰুৰ কাৰণে ইয়াত মানে গাখীৰটো কাৰণে বেছি হয় সেইটো কাৰণে গৰুৰ কাৰণে ঘাঁহ এফালে নাৰিকল পুলিটো এফালে চাব এইটো পুলি ইমান ধুনীয়াকৈ ষ্ট্ৰং হৈ আহিছে কাৰণ কেলে ইয়াত পানী বহুত পানীৰ প্ৰয়োজন আমাৰ তাত একচুৱেলি পানীটো সিমান ইউজ নকৰে মানুহবোৰ এটা নাৰিকল পুলি অকল লগাই কিনে থয় তো নাৰিকল পুলিটো লগাবলৈ হ'লে ইয়াত দেখা মতে যিটো জানিছো দেখিছো তো সেইটো বহুত মানে বেছি পানীৰ প্ৰয়োজন ইয়াত পানী ডেইলি মানে পানীটো দিয়া হয় পানীটো দেখিছে এফালে ডাঙৰ ডাঙৰ নাৰিকল গছ আছে ডাঙৰ নাৰিকল গছ অলৰেডি লাগি আছে এইখিনি তথাপিতো ইয়াত ইমান ধুনীয়াকৈ এইটো
দেখিছে ইয়াত ইমান ধুনীয়াকৈ সেমেকি আছে এতিয়াও মাটিটো ঢিলা ঢিলা হৈ আছে। তো ইয়াত পানী দিয়া হৈছিলে মানে দিনটোত ডেইলি একবাৰ বুলি নহয় দুবাৰমান মানে দুটামান টাইম পানী পূৰা দি দিয়ে। এইটো নলা হয়, এটা ছাইডে দি দিয়ে, ওৱান ছাইডৰ পৰা কেনেকৈ দিয়ে মানে এফালৰ পৰা গৈ পূৰা গোটেই নাৰিকলখিনি ফালে গুচি যায় মানে পানীটো গৈ থাকে। তো পানীটো ক'ৰ পৰা আহে সেইটো মই দেখাই দিছোঁ। অলপ আগত আছে এইফালে মই মটৰটো তাৰ মটৰ আছে কেনেকৈ কি আছে সেইটো বিষয়ে মটৰখিনি দেখাম। মটৰটো মানে ক'ৰ পৰা পানী উঠায় কেনেকুৱা টেংকি আছে তো সেইটো দেখাম বোলক। পানীটো ইয়াৰ পৰা যায়, এইটো হৈছে ডেম, ইয়াত এইটো কুঁৱাৰ বুলি ক'ব লাগিব, সিহঁতৰ ইয়াত কুঁৱাৰ হয় এইটো। তো ইয়াৰ পৰা পানীটো এই পাইপৰ দ্বাৰা গুচি যায়। এইটো পাইপটো দেখিছে এইফালে পাইপটো, এইটো পাইপ, এই পাইপৰ দ্বাৰা মানে এইফালে নলাত গুচি যাব। তো সেইফালে আছে এইটো মটৰ আছে, তাৰ পৰা মটৰ তাতে মটৰ থোৱা হয়, তাৰ পৰাই গোটেই ছাপ্লাই কৰে মানে পানীটো। তো এইটো এইফালে এইটো স্বামী ক'ব লাগিব, এইটো স্বামী நல்லா இருக்க இருக்கீங்களா நல்லா இருக்கீங்களா বা তুমি এங்கே বা এইটো এইফালে এইটোৰ পৰা পানীটো ডেম হয়, তাৰ পৰা পানীটো উঠাই এইফালৰ পৰা এনেকৈ গুচি যায়। এইটো এইফালৰ পৰা গৈ আপোনাৰ আমাৰ তাত ধান খেতি কৰাৰ দৰে মানে তেনেকুৱাকৈ পানী ইয়াত দিয়া হয়। বহুত মেহনত কৰে, তো সেইটো কাৰণে তাৰ ফলাফলটো পায়। বহুত ভালদৰে লাগে, বহুত ধুনীয়াকৈ নাৰিকলবোৰ লাগে, বহুত বেছি লাগে। এইফালৰ পৰা এইটো ধৰক নলা দেখিছে, তো এই নলাৰ দ্বাৰা এইফালে পাইপ লগাই থৈ দিয়া আছে। তো এনেকুৱাকৈ মানে গোটেই নাৰিকলৰ গুৰি গুৰিয়ে যায়। এইফালে নাৰিকল, এইফালে দেখিছে, এইফালে নাৰিকলৰ গুৰিয়ে গুৰিয়ে, এইফালে দেখিছে গোটেইবোৰ। তেনেকৈ পানী দিয়া হয় মানে। তো যিমান মেহনত কৰে তেনেকৈ মানে কষ্ট, আৰু তেনেকৈ কষ্ট কৰাৰ লগে লগে মানে সেই কষ্ট যেনেকৈ কৰে তেনেকৈ ফলো পায়। তো তেনেকৈ কষ্টও কৰিব লাগিব। তো